হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক এটা দেখাম অংকৰ ট্ৰিক, মেথ ট্ৰিক। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বহুত ইণ্টাৰেষ্টিং হ'ব আছে ভিডিঅ'টো। আপোনালোকে আশা কৰিছোঁ ভাল পাব বুলি কেনে। যদি ভাল লাগে এটা লাইক কৰি দিব ভিডিঅ'টোত, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক পলম নকৰাকৈ মই আপোনালোকক ট্ৰিকটো দেখুৱাম। প্ৰথমে কিবা 4টা সংখ্যা লিখ। তই ক'ব নালাগে, মনে মনে নিজৰ মনতে লিখ। আকৌ সেই সংখ্যাটো আকৌ ওলোটাকৈ লিখিবি তলত। ওলোটাকৈ লিখিলি, লিখাৰ পাছত সেইটো এতিয়া তলত আঁচডাল পাৰি কেনে মাইনাছ কৰ। সেই কেলকুলেট কৰি লওঁ মোবাইল। এনচাৰটো কিমান পালি, এনচাৰটো বহাই মেলি কিনে তাৰে এটা মনতে থৈ দে। বাকী 3টা মোক কৈ দিবি, এটা মনত থৈ। বাকী যেটা এনচাৰ হ'লে বাকীকেইটা কবি, এটা মনত থৈ দে। এটা ক'ব নালাগে। 406 406 8 হয়নে? চাওঁ দেখিছে বন্ধুসকল, এয়া 8। আপোনালোক মই এতিয়া শিকাই দিম বাৰু কেনেকৈ এইটো মানে কৰা হয়, কেনেকুৱা ইয়াৰ মানে উদাহৰণটো কেনেকুৱা, ইয়াৰ টেকনিকটো কেনেকুৱা মই আপোনালোকক চব দেখাই আছোঁ বাৰু। আপোনালোকে চাই থাকক। আপোনালোকে ভালকৈ চাওক। ইয়াত দেখিছে প্ৰথমে 4টা সংখ্যা লিখি কেনে আকৌ এইটো ওলোটাকৈ লিখিব লাগিব। এইফালৰ পৰা এইফালে 6, 4, 3, 2 এনেকৈ হোৱাৰ পাছত এনচাৰটো এইটো ওলালে। ইয়াৰ মেইন ফৰ্মুলাটো হৈছে, ইয়াত আপোনালোকে প্ৰথমে কেইটামান সংখ্যা মনত থ'ব লাগিব। এইটো হৈছে আপোনাৰ 9। প্ৰথমটো আপোনাৰ 9, 9 2 9, আকৌ 18, আকৌ 18 পাছত আছে 27, আকৌ 27ৰ পাছত আছে 36, মানে 9 9 ডাবুল ডাবুল সেনেকৈ গৈ থাকিব। তাৰপাছত এতিয়া আমাৰ ইয়াত প্ৰথম কোৱা হৈছে 482 কোৱা নাছিলে। এই 8টো দেখিছে, এই 8টো কোৱা নাছিলে, এইটো মনত থৈছিলে। বাকী 406 কৈছিলে। 406 হ'লে এতিয়া 6 আৰু 4 কিমান হ'ল? 10 হ'ল। 10 বাকী এইফালে 18লৈ কিমান বাকী থাকিলে? 1 2 3 4 5 6 7 8 থাকিলে ন? সেইকাৰণে 8 10 8 18 হ'ল ন? সেইকাৰণে ইয়াত 8টো হ'ব বুলি মানে গম পোৱা যাব। 8 বাকী থাকিলে আৰু 10ৰ লগত আৰু 8 প্লাছ কৰি দিলে মানে 18 হৈছিলেহেঁতেন, সেইকাৰণে 8 বুলি গম পোৱা যায়। এতিয়া 9টো জেগাত যদি ওলাইছিলেহেঁতেন আপোনাৰ 7, ইয়াৰ যদি প্লাছ কৰি কেনে 7 পাইছিলেহেঁতেন, বাকী ইয়াত যোনটো সংখ্যা থাকিব, ইয়াত 7 8 9 2টো থাকিব। মানে আপোনালোকে বুজি পাইছেনে ইয়াত? যদি বুজি নাপায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যিসকলে বুজি পাইছে কমেণ্ট কৰি জনাব বাৰু বুজি পাইছোঁ বুলি। তেনে এয়াই আছিলে ইয়াৰ ফৰ্মুলাটো। বিশেষ ইমানো টান নহয়, আপোনালোকেও কৰিব পাৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। তেনে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বুলি। যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আজিলৈ আৰু বাই।